এটি নতুন দিনৰ সৈতে এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন ইমান বেছি ৰ'দ দি আছিল আৰু ঘাঁহৰ কাৰণে গুটি আনিও থৈ দিছিল পাপাই। তো এইখিনি অকণমান চহাই লৈছে, চহাই তাত বীজখিনি সিঁচি দিছে ঘাঁহৰ বাবে। সেইপিনে নেপিয়াৰ ৰুই থৈ দিয়া আছে, সেইপিনে নেপিয়াৰ ৰোৱা আছে আৰু এইখিনিত ৰোৱাৰ বাবে বীজ আনিছে, ছটিয়াইছে। এবাৰ এচাহ মৰাৰ পিছত বীজখিনি সিঁচি দি আকৌ এচাহ মাৰি দিছে বাৰু, পাপাই সিঁচি দিছে। আৰু সেইখিনিত ৰোৱা আছিলে ঘাঁহ, সেইখিনি প্ৰায় শেষেই হ'ল, অকণমান আছে। এইবিধ বীজ সিঁচিছে এইবাৰ, নামটো বাৰু মই নাজানো কি বীজ। আৰু এয়া তুইলা টেঙাত এই লগাইছিলোঁ, কলম দিছিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। তো ইয়াত শিপা ওলাইছে, ভাবিলোঁ কাটি পেলাই ৰুই দিওঁ। আৰু নেমু টেঙাটো দিছিলোঁ, এজোপা নেমুটো দিছিলোঁ। তো পাপাই আজি কাটিলে, কাটি পেলাই ৰোৱাৰ বাবে চালে, শিপা অহা যেন পাইছোঁ, সেইকাৰণে কাটি দিয়া হ'ল আচলতে। আৰু প্ৰথমবাৰ দিছোঁ যিহেতু বৰ বিশেষ অভিজ্ঞতাও নাই কেনেকৈ কলম দিয়ে কি দিয়ে, এইবাৰে প্ৰথম দিছোঁ। এনেই পাপাহঁতে আগতে দিছিলে, কাপোৰ মেৰিয়াই লৈ পেলাই দিছিলে, কিন্তু মই এই মোবাইলত চাই পেলাই তেনেকৈ প্লাষ্টিকেৰে দিলোঁ আচলতে। কোনো হৰমন পাউডাৰ ইউজ কৰা নাই, ৰুটিন হৰমন পাউডাৰ ইউজ কৰা নাই। এল'ভেৰা অকণমান লগাই পেলাই তেনেকৈ দিছিলোঁ মাটি দি। ইয়াত আহিছে শিপা, এইজোপাত এই শিপাবোৰ আহিছে, অকণ অকণ ওলাইছে, মাটিত ৰুই দিলে হৈ যাব। ইয়াতে এটা গাঁত খান্দি পেলাই, একো দিয়া নাই দেই এতিয়া, পিছত গোবৰ দিয়া যাব। আৰু তলত গোবৰ আছে, ইয়াতে গোবৰ পেলাইছিলে, তো মাটিখিনি সাৰুৱাই তাৰ ওপৰত নতুন মাটি দিয়া হৈছিল নহয়, তেনেকুৱা। এইজোপা নেমু, ইয়াতো ধুনীয়াকৈ আহিছে, শিপা ওলাইছে। এইজোপা এটা প্লাষ্টিকত গ্লাছ দি পেলাই তেনেকৈ দিছিলোঁ নেমুজোপাত। তো সেইকাৰণে অকণমান মাটিবোৰ শুকান হৈ গৈছে, যিহেতু পানী পোৱা নাই। আৰু এডাল আছিলে তুইলাৰ, এইজোপাও কাটি চালে, কিন্তু এইজোপাত বৰ বিশেষ শিপা অহা নাই এইজোপাত। আৰু পাপাই কৈ আছে যে ডালটো ডাঙৰ হৈছে, সৰু ডালত দিব লাগে। নাজানো যিহেতু। এয়া হ'ল পিছদিনাৰ ভিডিঅ'। আগদিনা গুটি সিঁচিলোঁ, পিছদিনা ধাৰাসাৰ বৰষুণ। এই ভিডিঅ'খিনি মই এতিয়া ডাবিং দি আছোঁ, কিন্তু ভিডিঅ'খিনি কিছুদিন আগৰ ভিডিঅ', যিহেতু মই দিয়া হোৱা নাছিল, এডিট কৰিব পৰা নাছিলোঁ যিহেতু। তো নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ আহিম। ধন্যবাদ।